এভৰিৱান, ৰাধা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাধাৰ নামত চাউল খোৱা সকাম এখন আছে। সৰুতেই চোৱাই থোৱা, বিশেষ অসুবিধাৰ কাৰণে পাতিব নোৱাৰিছিলোঁ। আজি পাতিবলৈ লৈছোঁ, পাতিছোঁ আৰু ভাত হ'লে মাছৰ তৰকাৰী বনাব লৈছে। মচুৰ দাইল উতলিছে আৰু হ'লেই মাটি দাইলে ৰঙালাও বনাবলৈ সাজু কৰিছে। এখন বেঙেনা, কলপচলা, কলডিল, মাছৰ মাথাই এখন জ্বলা চব্জিৰে তৈয়াৰ কৰিব। তাৰপৰা হৰিনাম লৈ আছে, নাম লৈ আছে নজন ভকতক কলা মাছ কলা পাচলি দি খুৱাবলৈ কৈছিলে। চোৱাওঁতে পুৰণি কাগজখনত প্ৰসাদ বিলাইছে দেউৰীয়াই, আমাৰ খুৰাই হয় আৰু পিছে মাতটো মোৰ ভাল নহয়, কাহ হৈ আছে, ভাল পোৱাই নাই। কিনো খাম একো ধৰিব পৰা নাই, ইমান কাহ হৈছে নহয়। আমাৰ বাবু মানে বা ল'ৰাটো। তাৰপিছত ভাত দিবলৈও হ'ল, ভাত ভকতক দিছে। ভাত খাবলৈ সাজু হৈছে আৰু আমাক সেৱা কৰিবলৈ মাতিলে। ইটো পোৱালি গোপিনীহঁতকো আমাৰ বাৰান্দাতে দিছে। আমাক সেৱা কৰিব মাতে। ৰাধা মই মানুহজন সেৱা কৰি আছোঁ। ৰাধাই আকৌ কান্দি আছে দেই, তাই কাৰণ শুই উঠি আহিছিলে। ৰাধা দেখিছেনে, কোনফালৰ পৰা আহি চাইছেহি তাই। শেষৰ ভাগত খুৰী, মই, মানুহজন, খুৰী ছোৱালীকেইজনীক, খুৰা শাহুমাই ভাত দিছে। বাবা বন্ধু আজিলৈ ইমানেই। আকৌ লগ পাম অইন এটা ভিডিঅ'লৈ। মই ভিডিঅ' কৰিব নাজানো ভালকৈ, কি কৰিছোঁ কি নাই নাজানো। আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, আগুৱাই যোৱা।